हेलो फ्रेंड्स, सीनियर जूनियर्स, हाउ आर यू? होप यू आर डूइंग वेल। बंधुगण, आप लोग सभी जन कुशल मंगल है ना? হয় বন্ধুসকল, আপোনালোকক আজি মই এটা নতুন ভিডিঅ' লৈ আগবঢ়াই আনিছোঁ আৰু এই পথটোৰেদি মোৰ লগে লগে আপুনি আহিবলৈ চেষ্টা কৰকচোন। ভাল লাগিছে নহয় জানো ৰাস্তাটো? কিনাৰত সুউচ্চ বিল্ডিং আৰু আমি গৈ আছোঁ এটা মসৃণ ৰাস্তাৰ মাজেদি। কাষেদি আপুনি দেখিছে এয়া সেউজীয়া আৰু সেউজীয়া। মোৰ এটা সপোনৰ ৰাস্তা, সপোনৰ ৰাস্তাটো মই দিঠকত আপোনাক লৈ আহিছোঁ। সপোন যেন লগা এটা পথেদি আগবাঢ়ি গৈছোঁ। কাষত সুউচ্চ অট্টালিকা আৰু তাৰ মাজে মাজে সেউজীয়া। এই সেউজীয়াৰ মাজত অট্টালিকাবিলাকে ৰৈ কি কথা কৈছে আজি মই শুনিবলৈ বৰ আগ্ৰহেৰে আগবাঢ়িছোঁ। ষ্টিয়াৰিঙত হাত থৈ, হাতত সাৰে, ভৰিত সাৰে। চাওক, ৰাস্তাৰ কাষত জনপ্ৰাণীহীন এটা দৃশ্য। মাজে মাজে অৱশ্যে স্পীড ব্ৰেকাৰে শব্দৰ সৃষ্টি কৰিছে। দূৰণিত সেয়া যুৱক যুৱতীয়ে আগবাঢ়ি গৈছে এটা কেম্পাছৰ ফালে। Yes, friend, this is the campus of knowledge, enthusiasm, and full of joy in life. And this is called the campus of Guwahati University. That means Guwahati University in Guwahati City. फ्रेंड्स, सीनियर्स जूनियर्स, आज मैं आपको दिखाने जा रहा हूँ वह यूनिवर्सिटी जहाँ मैं एक ज़माना में पढ़ाई किया था और इस यूनिवर्सिटी में पढ़ाई करते हुए उस ज़माना से ही मेरी रोजी रोटी की शुरुआत हो गई थी। तभी तो दोस्तों, इस विश्वविद्यालय को भूल पाना मेरे लिए मुश्किल ही नहीं, नामुमकिन है। जैसे भी हो दोस्तों, इस विश्वविद्यालय की हर एक कैंपस, हर एक गली, हर एक पेड़ पौधे और हर एक दरवाज़ा, सभी बिल्डिंग का जैसे मुझे चिल्ला चिल्ला के कह रहा है, अरे बच्चों, तुम गया कहाँ? गया तो गया, भूल नहीं पाया हमारा ये कैंपास। যিখন বিশ্ববিদ্যালয়ত বন্ধু পঢ়ি শুনি নিজৰ জীৱন জীৱিকাৰ এটা ৰাস্তা বাছি ল'বলৈ সক্ষম হ'লোঁ, সেই বিশ্ববিদ্যালয়ৰ এইখন গেটৰ তলত এখন্তেক ৰৈ পুৰণিক ৰোমন্থন কৰিবলৈ বহু দিনেই মন যায়, কিন্তু ব্যস্ততা বা অৱসৰৰ অভাৱৰ কাৰণে থাকি যায়। আজি ভাবিলোঁ নাই, বৰষুণ দিলেও বৰষুণকো আওকাণ কৰি যাবই লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই বিখ্যাত, সেই পুৰণি দিনৰ ৰাস্তা ঘাটৰ অলপ আন্দাজা লগাবলৈ বুলি গ'লোঁ আৰু চেলফিটো তুলিলোৱেই। তুলিমেই, কিয় নুতুলিম বাৰু? দিনবোৰ কেনেকৈ পাৰ হৈ গ'ল ক'বই নোৱাৰোঁ। এতিয়া ইউনিভাৰ্চিটি নিজান নিতাল হৈ আছে। এই ইউনিভাৰ্চিটিতে কিমান উদ্যমী যুৱক যুৱতীৰ বিচৰণ, কিমান বন্ধুত্ব, কিমান ভৱিষ্যত আঁচনি ৰূপায়ণ কৰাৰ কাৰণে ইয়াতে মানুহ ঘূৰি ফুৰে। আহি আছোঁ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি। মূল তোৰণৰ কাষেদি সোমাই গৈ সেই যে আৰ্টছ বিল্ডিংটো আছে আৰু আৰ্টছ বিল্ডিঙৰ পিছফালেই সেয়া আৰ্টছ কেণ্টিন। দেখিছেনে বন্ধু? এই আৰ্টছ বিল্ডিঙৰ সন্মুখতেই কটনা ৰং ৰহস্য কৰিছিলোঁ এসময়ত, কাৰণ আৰ্টছ বিল্ডিঙৰ পৰাই নামি আহে জাক জাক গাভৰুৰ দল।
Guwahati University was established in 1948 on the day 26 January. আৰু এই বিশ্ববিদ্যালয়ে অসমৰে নালাগে সমগ্ৰ উত্তৰ পূব ভাৰতৰ প্ৰথম আৰু পুৰণি বিশ্ববিদ্যালয়, আপুনি জানেনে? আৰু সেই বিশ্ববিদ্যালয়তে মই এসময়ত পঢ়া শুনা কৰাৰ সুযোগ লাভ কৰিছিলোঁ। ভাবি আজি বৰ ভাল লাগিছে। আৰু মোৰ পিছফালে সেয়া এইটো যে BKB অডিটৰিয়াম, মানে বিৰিঞ্চি কুমাৰ বৰুৱা অডিটৰিয়াম বা প্ৰেক্ষাগৃহ। এই অডিটৰিয়ামৰ ভিতৰতেই কটনা নাটক চালোঁ, কত প্ৰগ্ৰেম কৰিলোঁ। আৰু ইয়াতেই মই প্ৰথম ভূপেন হাজৰিকাদেৱক ওচৰৰ পৰা লগ পাইছিলোঁ। তেওঁ সাৱটি ধৰিছিলে আৰু ভূপেন হাজৰিকাৰ খং এই প্ৰেক্ষাগৃহৰ ভিতৰতেই দেখিছিলোঁ। তেতিয়া নিৰ্মল কুমাৰ চৌধুৰীদেৱ উপাচাৰ্য আছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ। জিলিকাবলো ইতৰে পাৰ, জিলিকাবলো ইতৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ, শত শত বন্তিয়ে জ্ঞানৰে দীপালিয়ে, জিলিকাবলো ইতৰে পাৰ। এই বিখ্যাত গীতটি ভূপেন দাই গুৱাহাটী ইউনিভাৰ্চিটি উদ্বোধনৰ দিনাই গাবলৈ বুলিয়েই সৃষ্টি কৰিছিল বোলে। এটা বৃহৎ কেম্পাছ গুৱাহাটী ইউনিভাৰ্চিটিৰ। এই কেম্পাছৰ এই পিছফাললৈকে মোৰ অহাই মনত নপৰিলে চাগে। গুৱাহাটী ইউনিভাৰ্চিটিৰ মূল বিল্ডিঙৰ পিছফালেও কিছুমান ডিপাৰ্টমেণ্টৰ বিল্ডিং আছে। আজি মই খোজকাঢ়ি গৈহে দেখিছোঁ। তাত নতুন নতুন কিছুমান বিভাগ সৃষ্টি কৰিছে আৰু নতুন বিভাগৰ নতুন কিছুমান বিল্ডিং তাত দেখা পালোঁ। সেইবোৰৰ ভিতৰত এটা বিল্ডিং দেখিলোঁ জাৰ্ণেলিজিম এণ্ড কমিউনিকেশ্যন, আৰু তাৰ পিছলৈ গৈ দেখিলোঁ ইনফৰ্মেশ্যন টেকন'লজিৰ এটা বিল্ডিং। আৰু কেম্পাছত ৰেগিং বিৰোধী ছাইনবোৰ্ড ওলমি আছে। ৰেগিং এটা অক্ষমনীয় অপৰাধ বুলিও লিখি থোৱা হৈছে। দেখি বৰ্ডখন মনলৈ বহুত কথা আহিলে। ইউনিভাৰ্চিটিত ডিপাৰ্টমেণ্টৰ ৰেগিং খোৱা আৰু হোষ্টেল ৰেগিং খোৱা, বাপৰে বাপ কি দিন আছিল ঐ সেইবিলাক। বিশ্ববিদ্যালয়ত পঢ়ি থকা দিনবোৰত আচলতে মোৰ বিশেষকৈ পঢ়া শুনাৰ লগতেই জড়িত হৈ থাকিলোঁ আৰু চাকৰি জীৱিকাৰ সন্ধানতো ব্যস্ত থাকিলোঁ। সেইকাৰণে কেম্পাছটোৰ বহুত অলিগলি চিনিয়ে নাপালোঁ। আৰু এতিয়া নতুনকৈ গঢ় লৈ উঠা এই হেম বৰুৱাৰ প্ৰতিমূৰ্তিটো দেখি বেছ ভাল লাগিলে। হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ প্ৰথম অভিধান প্ৰণেতা আছিল। সেই যে হেমকোষ হেমচন্দ্ৰ বৰুৱাৰেই ৰচনা। এটা দিন আছিলে যেতিয়া মানুহে অসমীয়া শব্দৰ অৰ্থ বিচাৰি নাপায়, তেতিয়া ক'বলৈ বাধ্য হয় হেমকোষতো এইটো শব্দৰ অৰ্থ বিচাৰি পোৱা নাই বুলি। আৰু সেই হেমচন্দ্ৰ বৰুৱাৰে ইমান ধুনীয়া প্ৰতিমূৰ্তিটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছৰ কেম্পাছটোত নিৰ্মিত কৰা হৈছে। দেখি মনটো বৰ ভাল লাগি গ'ল। আগবাঢ়ি গৈ আছোঁ অলিয়ে গলিয়ে মানে সেউজীয়া আৰু সেউজীয়াৰ মাজত, যেন বিশ্ববিদ্যালয়ৰ কেম্পাছটো আজি এৰিয়ে নাযাম এনেকুৱাই ভাৱ হৈছিলে। আপোনালোকে ভাবিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেম্পাছত মই ঘূৰি আছোঁ অনাই বনাই, এজনো ছাত্ৰ ছাত্ৰী দেখা পোৱা নাই। আচৰিত নহয় জানো? পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, কথাষাৰৰ দৰে হৈছে। এখন বিশ্ববিদ্যালয়ৰ মই হৃদপিণ্ডত সোমাই পৰিছোঁ, তথাপিও বিশ্ববিদ্যালয়ৰ তেজৰ ধমনী কঢ়িয়াই লৈ ফুৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰোৱে চকুত নপৰিব লাগেনে? বিড়ম্বনা। বাট চাওক বন্ধু, দেখা পাব। কাৰণ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰী চকুত পৰাকৈ আপুনি সুবিধা নাপায়ে।
বিহু বহাগ বিহুৰ বন্ধৰ শেষ হওঁ নহওঁতেই আহি গ'ল ঈদ। সেইকাৰণে বিহু আৰু ঈদ খাই হয়তো একেবাৰে সোমবাৰ মানে মানুহ আহিব আৰু। এতিয়া হোষ্টেলৰ কুকুৰকেইটাৰো কিন্তু অৱস্থা বেয়া হৈ যায় এইকেইদিনত দেই, হোষ্টেল বন্ধ থাকিলে। সিহঁতেতো হোষ্টেলৰ পেলনীয়া কিবা কিবি খাবলৈ পায়, আৰু হোষ্টেল বন্ধ হৈ যোৱাৰ সময়ত তাহাঁতৰ অৱস্থা বুজ ল'বলৈ কোনোৱে নাথাকে, বেয়া লাগে। বিশ্ববিদ্যালয়ৰ চৌহদত সদায় আপুনি দেখা যুৱ মনৰ চঞ্চলতা আৰু ভৱিষ্যত সপোন গঢ়াত ব্যস্ত এই যুৱক যুৱতীসকলক আজি মই নেদেখি মনটো অলপ বেয়াও লাগিছে। কিন্তু মই ভাবিছোঁ আজি মই এই অৰঙে দৰঙে ঘূৰি ফুৰি ভিডিঅ' কৰাৰ এইটোৱে পৰিৱেশ, নহ'লে হয়তো কাবাব মে হাড্ডি হিচাপে মোকো চালেহেঁতেন মানুহে, এওঁ আকৌ আমাৰ কেম্পাছত কিহৰ ভিডিঅ' বনাই আছে বুলি। সেইকাৰণে মই এইটো পজিটিভ ৱেতে লৈছোঁ। আৰু এই যে দূৰত দেখিছে, এইটো হ'ল এসময়ৰ বিখ্যাত বিশ্ব কঁপোৱা আছু আন্দোলনৰ প্ৰাণকেন্দ্ৰ। তাৰমানে সদৌ অসম ছাত্ৰ সন্থাৰ সেইটোৱে আছিলে মূল কাৰ্যালয়। মূল কাৰ্যালয়টো তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ জাষ্ট RCC বিল্ডিংটোৰ পিছফালে এটা আছাম টাইপ বিল্ডিং আছিলে, সেই বিল্ডিঙতে আছিলে। তাতে প্ৰফুল্ল মহন্ত, ললিত ৰাজখোৱা, ভৰত নৰহ আদি কৰি অসম আন্দোলনৰ সকলো ব্লু প্ৰিণ্ট ৰচনা কৰা হৈছিলে বুলিও ক'ব পাৰি। একালৰ বৃন্দাবন, একালত পৰেচন। আজিকালি হয়তো গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আছুৰ কাৰ্যালয়টো মানে অসমৰ মূল কাৰ্যালয়টো নাই, উজান বজাৰৰ ফালে লৈ যোৱা হ'ল চাগে। তথাপিও গুৱাহাটী বিশ্ববিদ্যালয় বুলি ক'লে সদৌ অসম ছাত্ৰ সন্থাৰ দপদপনি অনুভূত কৰা যায়। মই পঢ়া বাণিজ্য বিভাগটো মানে কমাৰ্চ ডিপাৰ্টমেণ্টটো এই বিল্ডিংটোৰ ওপৰতে আছিলে। এই বিল্ডিংটো মূলতঃ আৰ্টছ ব্লক, আৰ্টছ বিল্ডিং বুলিয়ে জনা যায়। ইয়াতে আৰ্টছৰ ডিপাৰ্টমেণ্টবিলাক আছে। তেতিয়া মই পঢ়া দিনত এই আৰ্টছ ব্লকতেই, আৰ্টছ বিল্ডিঙতেই কমাৰ্চ ফেকাল্টিৰ ডিপাৰ্টমেণ্টটোও আছিলে। এতিয়া বোলে এইটো নতুন বিল্ডিঙলৈ লৈ গ'ল, ৰাস্তাটোৰ আনটো পাৰলৈ। বহুত বেলেগ হৈ গ'ল, বহুত মানে বহুতেই বেলেগ হৈ গ'ল। এই আৰ্টছ বিল্ডিংটোৰ সন্মুখৰ কৰিডৰটোৱেদি খোজকাঢ়ি যাবলৈ বৰ ভাল লাগিছে এতিয়া। তেতিয়াতো আৰু ভাল লাগিছিলে, আৰু ভাল লাগিলহেঁতেন যদিহে আৰ্টছ বিল্ডিঙত আজি ক্লাছ হৈ থাকিলেহেঁতেন। কথাটো আপুনি গম পাইছে নহয়? আৰ্টছ বিল্ডিঙৰ ক্লাছ হৈ থাকিলে তাত কিমান ৰোমাঞ্চ ভৰি থাকে আপোনাক ক'বলৈ বাকী নাই আৰু। ঘূৰি ঘূৰি যেন কেম্পাছটোকেই ভিডিঅ'ত আবদ্ধ কৰি ৰাখিম এনেকুৱা লাগিছে। সঁচাকৈয়ে বন্ধু, আপুনি নিজে পঢ়া প্ৰতিষ্ঠানটোলৈ যদি 10-15-20 বছৰৰ পিছত আহি দেখে, তাৰ পৰিৱৰ্তনটো দেখিবই, কিন্তু অপৰিৱৰ্তিত হৈ থকা এনেকুৱা বিল্ডিং, মূল বিল্ডিং, আৰ্টছ বিল্ডিঙৰ মূল বিল্ডিঙৰ চৌহদটোত আপুনি ভৰি দিলে আপুনি টাইম মেচিনত ঘূৰি গৈ 15-20 বছৰ বেক হৈ যোৱা যেন লাগে। অৱশ্যে আমাৰ টাইম মেচিন তেতিয়া নাছিলে। আৰ্টছ বিল্ডিঙৰ আগত এই পেভিলিয়নটো তেতিয়া নাই। তেতিয়া ইয়াত কিছুমান গছ আছিলে, গছৰ তলতেই যুৱক যুৱতীয়ে সৰগৰ সোপান ৰচনা কৰিছিলে। এতিয়া সৰগৰ সোপান ৰচনা কৰিবলৈকে নে কি নাজানো, এইটো পেভিলিয়ন বনাই দিছে। অৱশ্যে আৰ্টছ বিল্ডিঙৰ আগত কিবা কিবি চাগে কালচাৰেল ফাংচন হোৱাৰ কাৰণে এই পেভিলিয়ন, অ'পেন পেভিলিয়ন এটা কৰি দিছে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজেদি পাৰ হৈ যোৱা এইটো ৰাষ্ট্ৰীয় ঘাইপথ আছিল এসময়ত, 37 হাইৱে। সেইটো আজিকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে এক্সক্লুচিভ কৰি দিলে। এইফালেদি ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যৱহাৰ বন্ধ হৈ গ'ল। আৰু এই ৰাষ্ট্ৰীয় ঘাইপথৰ এইটো পাৰে আছিলে মূল প্ৰশাসনীয় বিল্ডিং, মানে
মেইন এডমিনিষ্ট্ৰেটিভ ব্লক। ইয়াতেই সকলো এডমিশ্যন আৰু নথি-পত্ৰ ৰখা হয় ষ্টুডেণ্টসকলৰ। এইটো আৰ্টছ বিল্ডিঙৰ দৃশ্য আকৌ মই ৰাখিলোঁ, কাৰণ এই আৰ্টছ বিল্ডিংটোহে মোৰ মনত সোমাই আছে গুৱাহাটী বিশ্ববিদ্যালয় বুলি। যদিও এতিয়া বিভিন্ন নতুন প্ৰযুক্তিৰে বনোৱা নতুন ষ্টাইলৰ বিল্ডিং হৈ গ'ল, তথাপিও সেই বিল্ডিংটোৱেহে যেন গুৱাহাটী বিশ্ববিদ্যালয় বুলি থিয় দি আছে। আৰু এই ফুটপাথটোৱে চাগে কিমান ৰচনা কৰিলে, কিমান সাক্ষী হৈ ৰ'ল যুৱক যুৱতীৰ প্ৰাণ চঞ্চল হাঁহি আৰু সৰগৰ সোপান ৰচনা কৰাৰ কৌশল শুনি শুনি। বন্ধু, মই আজি সেইকাৰণে আপোনালোকক দেখুৱালোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰখন মানে চৌহদটো। আৰু কেতিয়াবা বন্ধু আপোনাক সময় পালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰ চৰাৰ ভিডিঅ' মই দেখুৱাম, ক'ত ক'ত ক্লাছ হয়, কেনেকৈ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰে ইত্যাদি ইত্যাদি। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব দেই। আপোনালোকে নিজে পঢ়ি অহা বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়খন বহুদিনৰ মূৰত গ'লে কেনেকুৱা লাগে মোকো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত। বি ৰঞ্জন এণ্টাৰটেইনমেণ্ট চেনেলটো আপোনালোকে চাই থাকি কেনেকুৱা পাইছে সেই কথা জনাবলৈ নাপাহৰিব। আৰু বি ৰঞ্জন এণ্টাৰটেইনমেণ্ট চেনেলৰ নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। কাষৰ ক'লা বটানটো টিপি দিব যাতে আপুনি প্ৰত্যেকটো ভিডিঅ' প্ৰথমেই দেখিবলৈ পায়। নতুন এটা ভিডিঅ' অহালৈকে আপুনি কুশলে থাকক, শান্তিৰে থাকক। টেক কেয়াৰ অফ ইয়ৰ চেল্ফ। বাই।